Welcome back to my KDS vlog. আজি এটা বেলেগ এটা জায়গাত যাই আছো অফিস স্টাফৰ লগত আৰু বহুত বঢ়িয়া জায়গা ইন্টাৰেষ্টিং জায়গা চাই থাকক ভিডিঅটো খুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে খাবতিৰৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰে বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰে বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা পংকজ দা প্লেচটোত আহি কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে মোহন দা খুব ভাল লাগিছে বৰ্মন দা কেনেকুৱা লাগিছে প্লেচটোত আহি ৰাজেন দা হামিদ দা কেনেকুৱা লাগিছে অজয় দা লক্ষ্য দা কেনেকুৱা লাগিছে প্লেচটো এবাৰ জনাই দিব ৰাইজক ফাইনেলি শিলঘাট আহি পালো এই শিলঘাটৰ প্লেচ দেখা পাইছে কি মজা প্লেচ একদম মানে পুৰা আইনাৰ নিচিনা পানী ক'ব পাৰি ইয়াৰ তলত বৰ্মন দাই ফটো উঠি আছে এইফালে চবে ফটো পোষ্টত ব্যস্ত পুৰা এই জগন্নাথ দা এটা হাই কৈ দিয়ক
বেষ্ট 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 বঢ়িয়া বঢ়িয়া আমি বৰ্তমান জংঘলত যাই আছো শিলঘাটৰ ওচৰৰ এখন জংঘল চাওক ওপৰ ফালে এই জংঘল ইয়াৰ ওচৰৰ মানুহে জনা মতে ইয়াতে হাতী ওলাই সেইকাৰণে আমি ইয়াৰ পৰা পলাই আছো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ মোৰ চেনেলটোত কোনোবা যদি আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ব্লগ আহি আছে এইকেইদিন মই ব্লগ দিব পৰা নাছিলোঁ আজি এটা ব্লগ দিলোঁ কেনে লাগিছে জনাব লাইক কৰিব